33,000 iPhone 13 94% বেটারি হেল্থৰ হৈ 36,000 iPhone 14 128GB 87% ইয়াৰ অফাৰ প্ৰাইস থাকিব মাত্ৰ 24,000 iPhone 12 64GB আপোনাৰ মানে 19,000 টকাত iPhone 11 পাব হেতু সুপাৰ মিন কন্ডিশনত 93 বেটারি হেল্থৰ অফাৰ প্ৰাইস মাত্ৰ 14,499 টকাত আপোনালোকে iPhone XR হেতু ব্ৰেণ্ড নিউ কন্ডিশন পাব আমাৰ প্ৰতিটো ফোনৰ লগত এক্সচেঞ্জৰ সুবিধা আছে আপোনালোকে ডাইৰেক্ট সেল কৰিম বুলি ভাবে তো আপোনালোকে ডাইৰেক্ট সেল কৰিব পাৰিব বন্ধুসকল অফাৰৰ লগত আৰু এটা কথা ক'বলৈ গৈ আছো আমাৰ প্ৰতিটো ফোনৰ লগত এক্সচেঞ্জৰ সুবিধা আছে আপোনালোকে ডাইৰেক্ট সেল কৰিম বুলি ভাবে তো আপোনালোকে ডাইৰেক্ট সেল কৰিব পাৰিব কিন্তু তাতে কিছুমান কন্ডিশন আছে আপোনালোকৰ ফোনটো ৰিপেয়াৰিং নকৰা হ'ব লাগিব আৰু প্ৰত্যেকটা ফোনৰ লগত বিল বক্স ম্যান্ডেটৰি সেখিনি থাকিলে আমাৰ প্ৰতিটো ফোনৰ লগত এক্সচেঞ্জৰ ফেসিলিটি আছে ধন্যবাদ বন্ধুসকল আহি গল কিছুমান ষ্টক আমাৰ আইফোনৰ কিছুমান ষ্টক আপোনাক দেখাব গৈ আছো ষ্টকৰ লগত থাকিব অফাৰ থাকিব আপোনালোকে গম পায় সেন কম্পিউটাৰ মানে অফাৰ আজি এনেকুৱা অফাৰ দিম আপোনালোকে প্ৰাইস জনি পিনে আচৰিত হ'ব প্ৰথমতে অফাৰ দিয়াৰ আগত আমাৰ এড্ৰেছটো হৈছে মৰাণৰ মা লক্ষ্মী মাৰ্কেট হয় আপোনালোকে শিৱসাগৰ যোৱা বাস ষ্টেণ্ড মৰাণৰ হয় শিৱসাগৰ বাস ষ্টেণ্ড নহয় মৰাণৰ বাস ষ্টেণ্ড হয় শিৱসাগৰ যোৱা বাস ষ্টেণ্ড ঠিক তাৰ আপোনাৰ মানে লগতে আছে আমাৰ মা লক্ষ্মী মাৰ্কেট আৰু আমাৰ ঠিক আপোনাৰ হস্পিটেলটো ঠিক মানে ওচৰতে আছে আমাৰ দোকানখন আপোনালোকে ভিজিট কৰক আমাৰ দোকান আৰু আমাৰ কিছুমান অফাৰ থাকে প্ৰথমটো মডেল আপোনাক দেখাব গৈ আছো আমাৰ ওচৰত আহি গল iPhone 13 ফোনৰ কন্ডিশন সব একদম গ্ৰীন কালাৰত আছে ব্ৰেণ্ড নিউ কন্ডিশন ডাৰ্ক স্ক্ৰেচ অলপো একো নাই ইয়াৰ বেটাৰি হেল মই আপোনাক এটা মডেলত মই আপোনাৰ বেটাৰি হেল দেখাব গৈ আছো প্ৰত্যেকটা মডেল বেটাৰি হেল দেখুৱাটো সম্ভৱ নহয় কেলেকে টাইম বহুত লাগে ইয়াৰ বেটাৰি হেল দেখাব গৈ আছো ইয়াৰ বেটাৰি হেল আছে আপোনাৰ 94% এটো অফাৰ প্ৰাইস কিমান থাকিব আমাৰ ওচৰত অফাৰ প্ৰাইস থাকিব মাত্ৰ 32,999 টকা হয় বন্ধুসকল 33,000 ত iPhone 13 94% বেটাৰি হেল্থৰ হৈতে নেক্সট আছে সেম মডেল আছে আমাৰ ওচৰত ৰেড কালাৰ আছে এটো অফাৰ প্ৰাইস কিমান থাকিব বন্ধু ইয়াৰ আপোনাৰ বেটাৰি হেল আছে আপোনাৰ 91% সেম দামত দিম 33,000 ত আপোনালোকে ৰেড কালাৰ iPhone 13 128GB পাব এনেকা আমাৰ ওচৰত হোৱাইট কালাৰটো আছে সেম মডেল আছে ইয়াৰ প্ৰাইস আপোনাৰ সেম থাকিব 32,999 আপোনাৰ কালাৰ যদি লাগে আপোনাৰ হোৱাইট ৰেড গ্ৰীন 13 अवेलेबल হৈ গল আমাৰ ওচৰত নেক্সট দেখাব গৈছে iPhone 14 অফাৰ প্ৰাইস দি মানুহ এটো দামত 13 বিক্ৰী কৰে আমি দিম আপোনাক 35,999 মানে 36,000 ত iPhone 14 128GB এটো বেটাৰি হেল মই আপোনাক দেখাব গৈ আছো মানুহে ভাবে ইয়াৰ বেটাৰি হেল 78 80 বুলি ইয়াৰ বেটাৰি হেল সব মই দেখাই আছো ইয়াৰ বেটাৰি হেল আছে আমাৰ ওচৰত 89% বেটাৰি হেল কন্ডিশন একদম মজা হৈ আছে অফাৰ প্ৰাইস থাকিব মাত্ৰ 35,999 মানে 36,000 ত iPhone 14 নেক্সট আছে আমাৰ ওচৰত iPhone 12 128GB সৰি এটো আপোনাৰ 64GB হয় বেটাৰি হেল আছে আপোনাৰ 87% ইয়াৰ অফাৰ প্ৰাইস থাকিব মাত্ৰ 24,000 ত iPhone 12 64GB আপোনালোকে পাব আমাৰ ফলৰ পৰা নেক্সট দেখাব গৈছে আমাৰ ওচৰত আহি গল আপোনাৰ iPhone 12 mini অফাৰ প্ৰাইস কিমান থাকিব 20,999 টকা মানে 21,000 ত 85 বেটাৰি হেল্থৰ আপোনালোকে পাব iPhone 12 mini 5G ফোন কম দামত আহিছে নেক্সট আছে আমাৰ ওচৰত iPhone 11 হোৱাইট কালাৰ কন্ডিশন সব নাই একদম এটাও দাগ বিচাৰি পালে 1000 টকা আপোনাৰ ডিসকাউন্ট থাকিব একদম সুপাৰ মিন বেটাৰি হেল থাকিব আপোনাৰ 87% অফাৰ প্ৰাইস থাকিব মাত্ৰ 18,999 মানে 19,000 টকাত iPhone 11 পাব হেতু সুপাৰ মিন কন্ডিশনত নেক্সট আছে আমাৰ ওচৰত iPhone 12 128GB একদম কন্ডিশন সব সুপাৰ মিন কন্ডিশন অফাৰ প্ৰাইস কিমান থাকিব বন্ধুসকল কিমানত দিম মাৰ্কেটত বিক্ৰী হয় 128GB আপোনাৰ approx 28,000 29,000 কিছুমান 30 বিক্ৰী আছে 24,000 টকা দিব iPhone 12 128GB আপোনালোকে লৈ যাব নেক্সট আছে আমাৰ ওচৰত iPhone XR কন্ডিশন সব না একদম সুপাৰ মিন এটো হল আপোনাৰ 128GB বেটাৰি হেল আছে আপোনাৰ 87% একদম সুপাৰ মিন একদম মই কি কম একদম ব্ৰেণ্ড নিউ আৰু অফাৰ প্ৰাইস থাকিব মাত্ৰ 15,999 টকা 16,000 টকাত iPhone XR 128GB ইয়াৰ আৰু এটা কালাৰ আছে আমাৰ ওচৰত ব্ল্যাক কালাৰটো আছে এটো সব ইয়াৰ আপোনাৰ ব্ল্যাক কালাৰটো আছে 93 বেটাৰি হেল অফাৰ প্ৰাইস কিমান থাকিব বন্ধুসকল 93 বেটাৰি হেলৰ অফাৰ প্ৰাইস মাত্ৰ 14,499 টকাত আপোনালোকে iPhone XR হেতু ব্ৰেণ্ড নিউ কন্ডিশন পাব নেক্সট আছে আমাৰ ওচৰত iPhone XS অফাৰ প্ৰাইস থাকিব 256GB এটো দামত মানুহ 64GB আপোনাৰ বিক্ৰী কৰে আমাৰ ওচৰত আহিব XS যত আপোনাৰ গুগল পিক্সেল সব কাম কৰে অফাৰ প্ৰাইস থাকিব মাত্ৰ 17,999 টকাত 17,999 ত অফাৰ প্ৰাইসত পাব XS নেক্সট দেখাব গৈছো আমাৰ ওচৰত X এটা আছে অফাৰ প্ৰাইসত আছে আমাৰ ওচৰত মাত্ৰ 12,999 টকাত আপোনালোকে iPhone X পাব 64GB অফাৰ প্ৰাইস থাকিব কিমান AC2 কিমান লাগে কন্ডিশন সব তাৰ পিছত দাম হ'ব কন্ডিশন একদম সুপাৰ মিন কন্ডিশন সব একদম মজা কন্ডিশন অফাৰ প্ৰাইস কিমান থাকিব কিমান দিম মাত্ৰ 8,999 টকা হয় বন্ধুসকল 9,000 টকাত iPhone AC2 হেতু প্ৰিমিয়াম কন্ডিশন পাব নেক্সট আছে আমাৰ ওচৰত iPhone 8
বেটাৰী হেল্থ থাকিব 87%, এটাও দাগ নাপাব, একদম পুৰা ফুল্লি ফ্ৰেছ কণ্ডিশ্যন পাব। অফাৰ প্ৰাইচ থাকিব মাত্ৰ 8,999 টকাত। 500 টকা ডিছকাউণ্ট কৰি যাওক আৰু 8,499 টকা দিব, iPhone 8 লৈ যাব, সেইটো একদম প্ৰিমিয়াম কণ্ডিশ্যনত। নেক্সট আছে আমাৰ ওচৰত iPhone 8 Plus, একদম কণ্ডিশ্যন চাওক না, একদম মজা কণ্ডিশ্যন। অফাৰ প্ৰাইচ থাকিব মাত্ৰ 10,499 টকা। হয় বন্ধুসকল, 10,500 টকাত iPhone 8 Plus পাই যাব। নেক্সট আছে আমাৰ ওচৰত 6,499 টকাত iPhone 6s Plus, ফোনৰ কণ্ডিশ্যন একদম পুৰা মজা হৈ আছে, টেম্পাৰ লাগি আছে। অফাৰ প্ৰাইচ থাকিব মাত্ৰ 6,499 টকা। ইয়াৰ লগতে কিছুমান এণ্ড্ৰইড আমাৰ আপডেট হৈছে, প্ৰত্যেকটা এণ্ড্ৰইড দেখাব। আজি সময় নবকেলি, সময়ৰ অভাৱৰ কাৰণে আজি দেখাব নোৱাৰিম। নাথিং ফোন আছে আমাৰ ওচৰত, একদম মজা কণ্ডিশ্যনত নাথিং ফোন 8GB, আপোনাৰ 256GB। অফাৰ প্ৰাইচ থাকিব মাত্ৰ 18,999 টকা। হয় বন্ধুসকল, আপোনাৰ 19,000 টকাত নাথিং ফোন 256GB পাব, সেইটো ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব। আৰু কিছুমানক বহুতক গুগল পিক্সেল লাগে। গুগল পিক্সেল আমাৰ আগত আছিলে আৰু এতিয়া আকৌ সোমাইছে আজি। অফাৰ প্ৰাইচ থাকিব মাত্ৰ 15,499 টকাত গুগল পিক্সেলৰ আপোনাৰ 6A মডেলটো আপোনালোকে পাব। আৰু নেক্সট আছে আমাৰ ওচৰত চেমচাঙৰ S21, এইটো পুৰা ভিতৰত ফোন আছে, আপোনালোকে আহক মই দেখাম। S21 অফাৰ প্ৰাইচ থাকিব মাত্ৰ 20,499 টকাত। আপোনালোকে চেমচাঙৰ S21 256GB পাব। বহুতৰ ডিমাণ্ডিং ফোন লাগে, স্নেপড্ৰেগন 865 আছে আমাৰ ওচৰত, S20 FE 5G মডেলটো। এইটো অফাৰ প্ৰাইচ থাকিব মাত্ৰ 15,499 টকাত। একেবাৰে এটা ব্ৰেণ্ড নিউ কণ্ডিশ্যনত, যোনটো আপোনাৰ চন্দ্ৰলৈকে আপোনালোকে জুম কৰিব পাৰিব। এনেকুৱা অফাৰ আমাৰ এনি টাইম চলি থাকে। আপোনালোকে আহক, ভিজিট কৰক, আমাৰ দোকান ভিজিট কৰক। আৰু আজি ইয়াতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে দোকানত ভিজিট কৰিব। ধন্যবাদ।